নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত তোমালোক স্বাগতম জনাইছোঁ। তো আজি আমি অসমীয়াৰ মেজৰ আৰু মাইনৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত NEP চিলেবাছ মতে যিখন লাগে কিতাপ সেইখন তোমালোকক দেখুৱাইছোঁ। তো কিতাপখনৰ নাম অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস। ভালদৰে চাই লোৱা, স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা। এইখন 1826 চনৰ পৰা 2000 চনলৈ মানে তোমালোকৰ লাগিব ছেকেণ্ড ছেমিষ্টাৰত। আৰু ইয়াত দিয়াই আছে যে এইখন কেৱল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেলেগ বেলেগ কিতাপ পঢ়িব লাগিব। তো এখন মেজৰ আৰু মাইনৰ উভয়ৰে তোমালোকে পঢ়িব লাগিব। তো প্ৰথম ফ্ৰণ্ট পেজখন ইয়াৰ এনেকুৱা। তো এতিয়া আমি চিলেবাছটো চাম আৰু ইয়াৰ প্ৰাইচটো তোমালোকক কৈ দিম মই। তো কিতাপখনৰ ফ্ৰণ্টত এনেকুৱা। তো তোমালোকৰ ৰাইটাৰটোৰ নাম ডক্টৰ পাচান আলী আহমেদ আৰু দীপিকা ৰাভাই লিখিছে। তো কিতাপখন তোমালোকে কিনিলে চাই ল'বা এইখন হয়নে নহয়, এইখন পঢ়িলে তোমালোকৰ হৈ যাব। তাৰপিছত আমি এতিয়া চিলেবাছখিনি চাম আৰু লগতে কি কি আছে কিতাপখনত সেই বিষয়ে তোমালোকক কৈ দিম। তো প্ৰথমতে তোমালোক কৈ দিওঁ এই কিতাপখনৰ দাম কিমান। তো দাম 290 টকা। তোমালোকে নিজৰ কাষৰ বুক ষ্টলত পাই যাবা, লগতে অনলাইনতো শ্বপিং কৰিলে তোমালোকে পাবা ফ্লিপকাৰ্ট বা এমেজনত। আৰু তাৰোপৰি তোমালোকে পাণবজাৰৰ পৰাও কিনিব পাৰিবা। তো সকলোতে তোমালোকে উপলব্ধ এইখন কিতাপ। এইখিনি তোমালোকৰ দাম মই কৈ দিলোঁ। এতিয়া তোমালোকক মই চিলেবাছখিনি দেখুৱাই দিওঁ। তো তাৰপিছত চোৱা তোমালোক এইখিনি চিলেবাছ মানে কি কি আহিব, নিৰ্বাচিত পাঠবোৰ দিয়া আছে। প্ৰথম পাঠটো অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 পৰা 2000 চনলৈ। তাৰপিছত নিৰ্বাচিত পাঠ মাইলছ ব্ৰনছনৰ আৱাস আছে। আনন্দৰাম ঢেকিয়াল ফুকন ইংলেণ্ডৰ বিৱৰণ আছে। তাৰপিছত হেমচন্দ্ৰ বৰুৱাৰ অসমত স্ত্ৰী শিক্ষা আছে। কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ আছে। এনেদৰে পাঠসমূহ দিয়া আছে, তোমালোকে ভালদৰে চাব পাৰিবা। এই কিতাপখন কিনিলে তোমালোকে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টোত বুজি পালা কোনখন কিতাপ কিনিলে তোমালোকৰ ভাল হ'ব। তো আজিলৈ এইখিনি আছিল। ধন্যবাদ।